এতিয়া মৰ্ণিং হৈ আছে। মই এতিয়া আছোঁ আচলতে ঘনশ্যাম ঘৰত, পিছফালে চাগে দেখিছে। ৰাতিপুৱা ওলাই আহিছিলোঁ, মানে আচলতে ৰুদ্ৰসিংহ উদ্যানত পাৰ্ক এখন খুলি আছে মানে এখনত, তাকে বোলো চাই যাওঁ ৰাতিপুৱা, সেইকাৰণে আহিলোঁ। আগতেতো পূৰা জংঘল হৈ আছিলে, এতিয়াতো ভাল ঠিক কৰিলে, জংঘল পূৰা হৈ আছিলে, পিছফালে আছিলে পূৰা জংঘল, এইফালেতো আহিবই পৰা নাছিলে আগতে, এতিয়াতো পূৰা আহিব পৰা হৈ গ'ল। এইফালে পাৰ্ক এখন খুলি আছে, তাৰপাছত নাৰ্চাৰী খুলি আছে, তেনেকুৱা কৰি আছে। এতিয়া মই আহোঁতে দেখিলোঁ, তাকে বোলো আপোনালোককো দেখাওঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, মাত্ৰ 4 মিনিটমান হ'ব, আপোনালোকে স্কিপ নকৰাকৈ চাব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া দেখিবলৈ পাইছে চাগে আপোনালোকে যে পাৰ্কখন কিমান, মানে এতিয়া যোনটো পাৰ্ক বনাই আছে ন, এতিয়া কি ধুনীয়া হৈ গ'ল দেখিবলৈ। এটা লেতেৰা পৰি থকা নাই এতিয়া ইয়াত, চাব পাৰে। এইফালে ফুল ৰুই দিলে। আগতে এডোখৰতো পূৰা জংঘল হৈ আছিলে, এইফালেতো আহিবই নোৱাৰি, মই যিমান আগতে আহোঁ পূৰা জংঘলেই হৈ থাকে। এইফালে পূৰা ফুল ৰুই দিলে, এইফালে দেখাততো ভালে লাগি আছে। সেই পুখুৰীটো চাফা কৰিলে আগতে চাগে ইয়াত অহা মানুহখিনিয়ে গম পাব, যাতে ইয়াত আগতে পুখুৰীটো লেতেৰা হৈ আছিলে বুলি বা জংঘল হৈ আছিলে বুলি। এইফালে ধুনীয়াকৈ গছবোৰ সজাই মেলি থৈছে, কাৰণ বনাই আছে। এইফালে গ্ৰাছবোৰ লগালে, এইফালে এইটো কিবা কাম লাগি আছে চাগে। তাৰপিছত এইফালে গ্ৰাছ লগাইছে, এইফালে চব ফুলেই ফুল। এইফালে পাৰ্ক হ'ব, এইফালে পাৰ্কটো বনাই আছে, প্লাষ্টাৰ কৰা নাই, কৰিব চাগে। এইফালে কিবা মূৰ্তি আনি থৈ দিছে। পূৰা ঘাঁহ বন কাটি মেলি পাৰ্কখন ধুনীয়াকৈ বনাই আছে। এইফালে ফুল নমাই আছে ট্ৰাকৰ পৰা, এফালে দোকান বহিব চাগে। আৰু এইটো নতুন ডিজাইনত বনাইছে, এইটো আমাৰ ইয়াত নাই চাগে এনেকুৱা, মই ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো। এইটো কি হয় কোৱা আকৌ, নামটো কি এইটো? সেইফালে ঘূৰি ঘূৰি আহিব পাৰি যে, সৰু পোৱালিবোৰ, সেইটো আছে। উঠিব নিদিয়ে, এতিয়া প্লাষ্টাৰ কৰি থোৱা আছে কাৰণে ইয়াৰ পৰাই দেখালোঁ, আৰু যেতিয়া অ'পেনিং হ'ব আপোনালোকক ভালকৈ দেখাম। এইফালে নাৰ্চাৰীটো দেখাম আপোনালোকক। এইফালে তেওঁলোকে পানী দি আছে, আমাৰ ফুলমেন। এইফালে এইটো নাৰ্চাৰী, কি কি ফুল আছে নামটো মই নাজানো, এনেই এবাৰ দেখাই দিছোঁ আপোনালোকক। এনেই আৰু লৈ আছোঁ। ঠিক আছে। আজি ভাস্কৰ দা আহিছিলে ইয়ালৈ, তেওঁ ব্লগ কৰি আছে নিজৰ, আমিও ব্লগ কৰি আছোঁ পূৰা নিজৰ। এইফালেও কিবা বনাই আছে, ইয়াত চাগে কিবা থ'ব চাগে। আৰু আজিলৈ ভিডিঅ'টো ইমানে থাকক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকক নেক্সট ভিডিঅ' লগ পাম। ঠিক আছে।